পূজা আৰু ব্ৰতৰ নিয়ম অতি সহজ। জীৱনত কোনো বিষয়ত সফল হ'বৰ কাৰণে বা কোনো বিষয়ত আগুৱাই যাবৰ বাবে কিছুমান নিয়মৰ মাজেদি চলিবলগীয়া হয়। মানুহে দৈনন্দিন কাম কাজৰ আঁতৰি বিশেষ এক ধৰ্মীয় বা আধ্যাত্মিক দিশৰ কাম কৰিবলৈ হ'লেও কিছুমান নিয়ম মানিবলগীয়া হয়। উপবাস আৰু ব্ৰত এনে নিয়ম যি মানুহৰ মনক সংযম ৰাখে আৰু মনৰ মাজত আধ্যাত্মিক ভাৱ বঢ়ায়। সনাতন পৰম্পৰাত উপবাস আৰু ব্ৰতৰ গুৰুত্ব অতি বেছি। উপবাস আৰু ব্ৰত দুয়োটা শব্দৰ অৰ্থ একে যেন লাগিলেও দুয়োটাৰ মাজত সামান্যতম পাৰ্থক্য আছে। সাধাৰণতে দীঘলীয়াকৈ কৰিবলৈ হ'লে উপবাস কৰা হয়, যিদৰে নৱৰাত্ৰিত কৰে। উপবাসত সামান্য আহাৰ কৰিব পাৰি, কিন্তু আহাৰ একেবাৰে সাত্বিক অৰ্থাৎ নিৰামিষ আৰু পিঁয়াজ নহৰুও খাব নালাগে। দিনত ফল মূল গাখীৰ খাব পাৰে, ভাত ৰুটি খাব নালাগে। আনহাতে ব্ৰত কোনো উদ্দেশ্য সিদ্ধিৰ বাবে বা কোনো নিৰ্দিষ্ট তিথি বা বাৰত কৰা হয়। কোনো উদ্দেশ্য আগত ৰাখি সেই বিশেষ দিনত কিবা বস্তু নাখাম বুলি প্ৰতিজ্ঞা কৰাই ব্ৰত। ব্ৰত হৈছে মনৰ ভিতৰত লোৱা এক প্ৰতিজ্ঞা। ব্ৰত এক ত্যাগ, শুভ ফল পাবৰ বাবে কৰা এক প্ৰতিজ্ঞা আৰু ত্যাগ। প্ৰাচীন ঋষিমুনিসকলৰ মতে ত্যাগে মানুহক শক্তি দিয়ে, স্বৰ্গীয় সুখ দিয়ে, জ্ঞান বঢ়ায়। ই গৰ্ব বা অহংকাৰ ভাৱ নাশ কৰে। ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন নিয়মত ব্ৰত কৰা দেখা যায়। কিছুমানে ব্ৰত মানে পানী অকণমানো মুখত নিদিয়ে। কিছুমান ব্ৰতত একেবাৰে একো নোখোৱাকৈ থাকে। কিছুমানত দিনটো একো নোখোৱাকৈ থাকি গধূলি গোসাঁই সেৱা কৰি এক সিদ্ধ ভাত খায়। আকৌ এনে কিছুমান লোক আছে, তেওঁলোকে দিনটোত নিমখ মুখত নিদিয়ে আৰু কিছুমানে কেৱল আলুহে খায়। ভাৰতবৰ্ষৰ প্ৰায় সকলো ৰাজ্যতে একাদশীৰ ব্ৰতৰ যথেষ্ট মান্যতা আছে। একাদশীত অন্ন মুখত দিব নালাগে। পুৰুষ মহিলা সকলোৱে একাদশীৰ ব্ৰত বিশেষ গুৰুত্ব সহকাৰে মানে, কিয়নো একাদশীৰ ব্ৰত কৰিলে পাপ খণ্ডন হয়। আনকি পূৰ্বজৰ কিবা পাপ পৰিয়ালৰ ওপৰত পৰিলে একাদশীৰ ব্ৰতে সেই পাপ নাশ কৰে। পুৰাণৰ মতে একাদশীৰ ব্ৰতে সকলো সুখ দিয়ে। ভাদ মাহৰ শুক্লা সপ্তমীৰ দিনা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত সন্তান সপ্তমী ব্ৰত মানে। সন্তান সপ্তমী ব্ৰত মাতৃয়ে নিজৰ সন্তানৰ কাৰণে কৰে। এই ব্ৰত পিতৃ মাতৃয়ে দুয়ো একেলগেও কৰে। সন্তানৰ কোনো বিশেষ কথাৰ বাবে, যেনেকৈ সন্তান পঢ়াৰ বাবে, সুস্বাস্থ্যৰ বাবে, সন্তান বিপথে গ'লে, বিবাহৰ বাবে আদি যিকোনো উদ্দেশ্য লৈ কৰিব লাগে। সন্তান সপ্তমীৰ পূজা বিধি: ভাদ মাহৰ শুক্লা সপ্তমীৰ দিনা ৰাতিপুৱা শুই উঠি গা ধুই ভগৱান শিৱ আৰু মা গৌৰীৰ নামত চাকি জ্বলাব লাগে। এভাগ নৈবেদ্য, কেইপামান ফুল, কেইখনমান পাণ আৰু এটা নাৰিকল আগবঢ়াই দিব লাগে। তাৰ পিছত হাতখন মিঠা পুৰি বনাই কলপাতেৰে বান্ধি শিৱ ভগৱানক দিব লাগে। শেষত আৰতি কৰি সন্তানৰ কাৰণে যি বিচাৰিছে সেয়া ক'ব লাগে। গধূলি সেই মিঠা পুৰি খাই ব্ৰত ভাঙিব লাগে। পূজা আৰু ব্ৰতৰ নিয়ম অতি সহজ যদিও এই ব্ৰত ৰাখি অন্তৰৰ পৰা মা গৌৰী আৰু শিৱ ভগৱানক কিবা বিচাৰিলে নিদিয়াকৈ নাথাকে বুলি সনাতন পৰম্পৰাত বিশ্বাস আছে।